আকৌ আগৰ দৰে দিয়াচোন সেইখিনি ওলাই চাবি দেই বিষ্ণুস্বৰূপ ধৰা আজি মোৰ কইনা শ্ৰীমতী পাহাৰী দেৱীৰ বিবাহ উপলক্ষে দুয়োজনৰে ভৱিষ্যত যুগ্ম জীৱনৰ মংগল কামনা কৰি যথাসাধ্যে য'ত সামান্য সহায়স্বৰূপে উচৰ্গা আগবঢ়াইছোঁ। আশা কৰোঁ তোমালোকে শুদ্ধচিতে এই সামান্য উপহাৰখিনি গ্ৰহণ কৰিবা। এই কথাখিনি এতিয়া মন্ত্ৰত আছে ইয়াতে, আমি একোটালৈ বুজি নাপাওঁ, ময়ে বুজি নাপাওঁ, মই যদিও মাতিছোঁ এতিয়া মন্ত্ৰটো মাতি দিছোঁ মই। এই একান্নি শয্যা সদাদিনী বৰ কন্যাক ভাং যুৱস্যু অহং সম্পদে মন্ত্ৰটো কিবাকিনি হৈ গ'ল। কিন্তু এতিয়া ৰাইজে বুজি পোৱাৰ কাৰণে এওঁ ক'লে, এতিয়া দৰাই ক'ব হয় আপোনাৰ আশীৰ্বাদ স্বৰূপ উপহাৰখিনি মই শুদ্ধচিতে গ্ৰহণ কৰিছোঁ। সেইখিনি এতিয়া তুমি ইফালে থৈ দিয়া। এতিয়া দৰাৰ অভিভাৱক কিবা আনিছা নেকি? ইফালৰ পৰা একো কাগজ এটা আছে, এশমান টকা লো লৈ পেলাই আহি থিয় হাতৰ ওপৰত দি ধৰি ক'বা, হে বিষ্ণুস্বৰূপ গোপাল আৰু লক্ষ্মীস্বৰূপা কইনা, তোমালোকলৈ তোমালোকৰ ইষ্ট কুটুম্ব কিংবা বন্ধু বান্ধৱীসকলে দিয়া উপহাৰখিনি তোমালোকক মই প্ৰদান কৰিলোঁ, তোমালোকে গ্ৰহণ কৰা। দৰা কইনাই উভয়ে ক'ব দেই, হয় এৰা হ'বৰ আন্তৰিক শুভেচ্ছা দান আমি শুদ্ধচিতে গ্ৰহণ কৰিলোঁ। পানী গ্ৰহণ, এতিয়া পানী গ্ৰহণ বুলি কি দি দিবা ঠাণ্ডা পানী আৰু মানে কইনাৰ সোঁহাতৰ বুঢ়া আঙুলিটোত লৰাই ধৰিব লাগিব। পানী মানে হাত কইনাৰ সোঁহাতৰ বুঢ়া আঙুলিটো ওলাই দিয়া, ধৰিবা। ধৰি পেলাই ক'বা, হে লক্ষ্মী মোৰ সৌভাগ্যৰ কাৰণে আজি তোমাৰ হস্ত গ্ৰহণ কৰিলোঁ। তুমি যাতে বৃদ্ধকাল পৰ্যন্ত জীৱিত থাকা, যিজন জ্যোতিস্বৰূপ, যিজন জগতৰ স্বামী, যিজন বিশ্বদ্ৰষ্টা, যিজনে হৃদয়ত থাকি দেহ বুদ্ধি আদি ধাৰণ কৰি আছে, সেইজন প্ৰভু পৰমাত্মাই তোমাক মোলৈ দান কৰিছে। এতিয়া এই কথাখিনি ইয়াত লেখা আছে, ও গৃহামৃতে সৌভাগ্যতায় হস্তম ময়াপত্যা জলদষ্টি যথা স ভগো অজম্মা সবিতা পুৰন্দী মাহল তাইদুং গাইপত্যাই দেৱায় ঋগ্বেদৰ বাক্য। এই যিখিনি কথা এতিয়া কইনাই ক'ব দেই, হয় আপোনাৰ বাক্য সত্য হওক। আকৌ দৰাই ক'ব, হে লক্ষ্মী মই জীৱনৰ আনন্দ লাভৰ কাৰণে আৰু সৌভাগ্য লাভৰ কামনাৰে তোমাৰ পানী গ্ৰহণ কৰিলোঁ। আজি আমি দুয়ো সত্যৰ বাসত আবদ্ধ হ'লোঁ আৰু বিবাহৰ এনাজৰীৰে বান্ধ খালোঁ। আমি দুয়ো এক হৈ পবিত্ৰ সংসাৰ পাতি
প্ৰভু ভগৱন্তই আমাক শান্তি প্ৰদান কৰি দুয়োকে জীৱনৰ পূৰ্ণতা লভাৰ শক্তি প্ৰদান কৰক। এই যুগ্ম জীৱনৰ পবিত্ৰ সংসাৰত আমি দুয়ো স্বামী পত্নী ৰূপে বসবাস কৰি চিৰসুন্দৰৰ আৰাধনাত যেন আত্মনিয়োগ কৰিব পাৰোঁ। তাৰপৰা এইখিনিয়ে বাহুত ধৰে এইবিলাক ক'ব লাগিব। ল'ৰাই ক'ব, হে কল্যাণী, হে কল্যাণী, আজি মই তোমাৰ হৃদয় স্পৰ্শ কৰি কওঁ, মোৰ অভিষ্ট কাৰ্যত আৰু একে জ্বলাব নোৱাৰি আৰু স্পীকাৰ লাগব। অভিষ্ট কাৰ্যত তোমাৰ হৃদয় নিয়োগ কৰা। আজিৰ পৰা প্ৰতিব্ৰতাৰে স্বামী হোৱা আৰু সজ বাক্যবোৰ পালন কৰি যাবলৈ প্ৰভু ভগৱন্তই তোমাক শক্তি প্ৰদান কৰক। হয়, আপোনাৰ সজ বাক্যবোৰ পালন কৰি যাবলৈ সৰ্বনিয়ন্তা পৰমেশ্বৰে শক্তি দিয়ক। নাম গাব লাগে আৰু নাম শেষত গাম। এতিয়া দুইজনে থিয় হ'ব লাগিব সপ্তপতি গমন। এইটো হেৰি কৰা, তুমি অকমাই খেলা উত্তৰ ফালে মুখ কৰা। কইনা পিছু হৈ যোৱা, এতিয়া কইনা পিছু হৈ যাম। কিবা উঠিলে নাই ভিডিঅ' কৰিব দিছে কৰা যদি কৰিলোঁ ইচ্ছা নহৈছিল। ধৰা কইনা উভয়ে উত্তৰমুখে থিয় হৈ প্ৰতিটো প্ৰতিজ্ঞাৰ লগে লগে এখোজ এখোজকৈ আগবাঢ়ি গৈ থাকিব। এতিয়া ইয়াত লেখা আছে অ একমিষ্টে নিষ্ঠুষ্টা নয়তো। বাবা বহি সেই বাবা বহি আগুৱাই দিয়া হে কইনা অন্ন বৃদ্ধিৰ কাৰণে ভগৱান বিষ্ণুৱে তোমাক এক পদ আগবঢ়ায়। কইনাই ক'ব, লক্ষ্মীপতি ভগৱন্তই যেন অন্নাদি বৃদ্ধি কৰে। ফটো নহয় ভিডিঅ' কৰিব দিছে। সেয়া মই প্ৰথম পদ আগবঢ়াওঁ। ভিডিঅ' নাইয়ে দেখোন আৰু ফটো নাই। নেটে নাই, মোৰ নেটে নচলে জানাই নকৰে নেটে নচলে। 8টা হস্পিটেল তাতে হ'ব। দ্বিতীয় খোজ আগবঢ়াওঁ।